फगुआ कर दिन आए गेलो रे होली कर दिन चल गेलो रे। हेलो गाइस, की खबर আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ খাতি ভালে আৰু মোৰো খবৰ খাতি ভালে। আজি আপোনালোকক পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে হোলি। যোৱাকালি আৰু আজি এই দুটা দিনত এই বছৰৰ হোলি দিৱস হিচাপে পালন কৰা হৈছে। বন্ধু বান্ধৱীসকল, আজি মই ক'বলৈ ওলাইছোঁ হোলি দিৱস কিয় পালন কৰা হয়। আৰু বহুতো বন্ধু বান্ধৱীয়ে হয়তো জানে হোলি দিৱস কিয় পালন কৰা হয় আৰু বহুতো বন্ধু বান্ধৱীয়ে হয়তো নাজানে। আৰু যিসকল বন্ধু বান্ধৱীয়ে নাজানে সিহঁতে ভিডিঅ'টো যদি শেষলৈকে চায় তেতিয়াহ'লে নিশ্চয় গম পাব হোলি দিৱস হিচাপে কিয় পালন কৰা হয়। তো বলক দেৰি নকৰি মেইন ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰাচীন কালত হিৰণ্যকশিপুৰ নামৰ এজন অত্যাচাৰী ৰাক্ষস ৰজা আছিল। তেওঁ তপস্যা কৰি ব্ৰহ্মাৰ পৰা এনেকুৱা এটা বৰ পাইছিল যে এই সংসাৰৰ কোনো জীৱ জন্তু দেৱ দেৱতা ৰাক্ষস মনুষ্য কোনেও তাক মাৰিব নোৱাৰে। না সি ৰাতি মৰিব, না দিনত মৰিব, না পৃথিৱীত, না আকাশত, না ঘৰৰ ভিতৰত, না ঘৰৰ বাহিৰত, আনকি কোনো ধৰণৰ অস্ত্ৰই তাক মাৰিব নোৱাৰে। এনেকুৱা বৰদান পাই সি আগতকৈ বেছি অত্যাচাৰী হৈ পৰিছিল। তেনেতে হিৰণ্যকশিপুৰৰ প্ৰহ্লাদ নামেৰে পৰমাত্মাৰ প্ৰতি অত্যন্ত বিশ্বাসী পুত্ৰ সন্তানৰ জন্ম হয়। প্ৰহ্লাদ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল আৰু প্ৰহ্লাদৰ ওপৰত ভগৱান বিষ্ণুৰ কৃপা আছিল। হিৰণ্যকশিপুৰে প্ৰহ্লাদক আদেশ দিছিল যে প্ৰহ্লাদে যাতে তেওঁৰ পিতৃ হিৰণ্যকশিপুৰৰ বাহিৰে আন কোনো দেৱ দেৱীক পূজা নকৰে। পিতৃৰ কথা প্ৰহ্লাদে অমান্য কৰাত প্ৰহ্লাদক হত্যা কৰিবলৈ হিৰণ্যকশিপুৰে আগবাঢ়ি আহিল। কিন্তু যিমান চেষ্টা কৰিও হিৰণ্যকশিপুৰে প্ৰহ্লাদক হত্যা কৰিবলৈ সক্ষম নহ'ল। হিৰণ্যকশিপুৰে প্ৰহ্লাদক হত্যা কৰিবলৈ অনেক উপায়েৰে চেষ্টা কৰিলে, কিন্তু তথাপিও মাৰিব নোৱাৰিলে। হিৰণ্যকশিপুৰৰ ভনীয়েক হলিকাৰ জুইৰ পৰা বাচি যোৱাৰ বৰদান আছিল। তাইৰ বৰদানত এনেকুৱা এখন কাপোৰ পাইছিল যিখন কাপোৰ জুইত নজ্বলিছিল। হিৰণ্যকশিপুৰে তাইৰ ভনীয়েকৰ লগত বুদ্ধি কৰি প্ৰহ্লাদক জুইত সুমুৱাই মাৰিবলৈ চেষ্টা কৰিছিল। হলিকাই সেই জুইয়ে নুপুৰা কাপোৰখন পিন্ধি প্ৰহ্লাদক কোলাত লৈ দপ দপকৈ জ্বলি থকা জুইত সোমাই গ'ল। যিহেতু প্ৰহ্লাদৰ ওপৰত ভগৱান বিষ্ণুৰ কৃপা আছিল আৰু সেই কৃপা অনুসৰিয়েই হলিকাই যিখন কাপোৰ পিন্ধিছিল সেই কাপোৰখন আহি প্ৰহ্লাদক গাত ঢাকি ৰাখিলে আৰু হলিকাই তাতেই জুইয়ে পুৰি ভস্ম কৰি পেলালে। আৰু এনেদৰেই প্ৰহ্লাদক মাৰিবলৈ গৈ হলিকাৰ মৃত্যু ঘটিল আৰু তেতিয়াৰ পৰাই এই হোলী উৎসৱ পালন কৰা হয়। তাৰ পাছত হিৰণ্যকশিপুৰক মাৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে নৰসিংহৰ অৱতাৰ ৰূপ ধাৰণ কৰি গধূলি সময়ত দিন ৰাতিৰ সন্ধিক্ষণত দৰজাৰ সন্মুখত বহি নিজৰ কোলাত তুলি লৈ অত্যাচাৰী হিংসুক হিৰণ্যকশিপুৰক বধ কৰে আৰু তেতিয়াৰ পৰাই এই হোলী উৎসৱ উদযাপন কৰি আহিছে বৰ্তমানলৈকে।